নমস্কাৰ ৰাইজ সকলোৰে ভালনে বাৰু হেপাহৰ ভোগালী বিহুটিৰ মৰম আৰু শুভেচ্ছা সকলোলৈ ভিডিঅ'খিনি দিম বুলি ভাবি ক্লিপকেইটা ৰাখি থোৱা যায় কিন্তু এডিটিঙৰ অভাৱ ইফালে বাচ্চাকেইটা থাকে সিহঁতকো চাব লাগে টাইমত চব বিহুৰ যোগাৰ খানা পিনা বাপৰে বাপ আৰু ইফালে নেটৰ বেয়া কাৰণেও সময়ত ভিডিঅ' এতিয়া আপলোড কৰিব নোৱাৰোঁ তো সেইকাৰণে দেৰি হৈ যায় আৰু ইয়া লাৰু পিঠা আপোনালোকে দেখছে চব যোগাৰ অলপকৈ নাৰিকল লাৰু ইয়া মিঠৈ গুৰ মিঠৈ লাৰু তিলৰ লাৰু নাৰিকল দিয়া পিঠা তিল দিয়া পিঠা তেল পিঠা ঘিলা পিঠা চাউলৰ চুঙা গুড়াৰ চুঙা চবখিনি মানে বিহু বুলি আৰু মানে গোটেইখিনি যিখিনি মানে জানা যায় আৰু বিহু বুলি বিহুৰ পিঠা আৰু বনালে ভাল লাগে কিবা এটা নাখালেও বনায়ো ভাল লাগে আৰু আমি অসমীয়া গেলাৰ হয়নে তো সেইকাৰণে আৰু মন যায় কাৰণে বনাওঁ আৰু চখতে হাজাৰ কষ্ট হ'লেও পিঠাখিনি বনালে কিবা এটা মন শান্তি লাগে বিহু লাগে আৰু তো এয়া ডাঙৰা উৰুকাৰ কাৰণে পূৰা যোগাৰ কৰিছে মটৰ চালে সি মজা ভিডিঅ' লওঁ না তো সেয়া সি মটৰ চলাইছে আৰু পূৰা জুই তো মাছ মাংসটো সকলোৰে ঘৰত বনোৱাই যায় উৰুকাৰ দিনা ৰাতি তো এয়া বনাই মেলি তো এইটো হৈছে চবৰে ফেভৰেট বিহু চাগে ভোগালী বিহুটো একদম খোৱা ঠাণ্ডাৰ দিনত পূৰা ঠিকছে খোৱা আৰু এনজয় কৰা তো উৰুকাৰ নিশা বনালোঁ আৰু খালোঁ তো আপোনালোকৰ কেনে গ'ল ৰাইজ ভিডিঅ'খিনি মোক চাই ভাল পায়নে জনাবচোন যদি ভাল লাগে মৰম দিব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া বিহুৰ দিনা পুৱা গা পা ধুই মন্দিৰৰ কামখিনি কৰিলোঁ যিহেতু বিহুটো এয়া মাহ প্ৰসাদ দিলোঁ মিনি ভ্লগত দিছোঁৱেই বাৰু পায়সো বনালোঁ মিঠা প্ৰসাদ বিহুৰ দিনা পায়স আৰু ভাপত দিয়া পিঠাও বনাইছোঁ ৰাতিপুৱা চুগাৰ মানে চেনি নিদিয়াকৈ আৰু চোতালৰ আগফালে এটা মেজি সৰুকৈ বনোৱা যায় আমাৰ ঘৰৰ বাবে আৰু ভাড়াতীয় যিহেতু আছে আমি এনেকৈ ৰাতিপুৱা গা পা ধুই মেজি লগাই এনেকৈ আৰু মাহ তিল চাউল আৰু এনেকৈ দি অগ্নিদেৱক স্মৰণ কৰোঁ আৰু প্ৰাৰ্থনা জনাওঁ ৰাজহুৱাভাৱে বনোৱা যায় আমি তাতো যাওঁ মই দিছোঁ বাৰু আপোনালোকে চাই কেনে পাই জনাব ভিডিঅ'সমূহ আৰু যোনে ভিডিঅ' চাই আছে বা চাই সকলোকে মোৰ ফালৰ পৰা বহুত বেছি মৰম আৰু ধন্যবাদ তো মৰম দি যাব এনেকৈ লাইক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহ ভাল লাগিলে তো সেনেকৈ আৰু আমি ওলালোঁ এতিয়া ঘৰৰ কামখিনি শেষ কৰি ৰাজহুৱা পূজা এয়া ইমান ডাঙৰ ফিল্ডখন দেখিছেনে ইয়াত এইটো পুজি চাওক কি ডাঙৰ পুজিটো আৰু ইহঁতকেইটাই দেখি যে কেনেকুৱা ফূৰ্তি পাইছে আৰু ইমান ডাঙৰ পুজি মোৰ সৰু আপা ল'ৰাটো মানে ফাৰ্ষ্ট টাইম দেখিছে ইমান ডাঙৰ পুজি আৰু আগত অনা নাছিলোঁ ময়ো আনিছিলোঁ মই বাৰু এইবাৰে ফাৰ্ষ্ট আহিলোঁ আৰু তো এনেকৈ কিমান ধুনীয়া লাগে আৰু কিমান মানুহ মানে বহুত মানুহ হয় আৰু ৰঙিয়াৰে এইটো BED কলেজৰ কাষতে আৰু ইণ্ডিয়া স্কুল ফিল্ড বুলি তো এনেকৈ আহি তাৰ পৰা আমি প্লেট সাজিলোঁ আমাৰ ঘৰত যদি মোক কামত হেল্প কৰি দিয়ে আমাৰ ভাড়াতীয়াসমূহ সকলোকে এনেকৈ প্লেট সাজি কিনে বিহুৰ শুভেচ্ছা দিওঁ আৰু এইখন হৈছে মোৰ প্লেট এতিয়া খাম তো কেনেকুৱা লাগিল জনাব ভিডিঅ' চাই তো সকলোৰে এইবিলাক বিহুৰ দিনা এনেকৈ খাই দুপৰীয়া বহুত ভাল লাগে দৈ চিৰা গুৰ মিঠৈ তাৰপিছত পিঠাসমূহ লাৰু সেইটো হৈছে চাউলৰ চুঙা আৰু লগত ক্ৰীম কি মজা লাগে খাই মানে সকলোৱেতো খাই বাৰু জানে আপোনালোকে মই কিন্তু বহুত ভাল পাওঁ এনেকৈ খাই ক্ৰীমৰ লগত চুঙা পিঠা আৰু দৈ চিৰা গুৰ মিঠৈ তো আজিলৈ এইখিনিয়ে কেনেকুৱা পালে জনাব মৰম দিব আজিলৈ বাই লগ পাম আকৌ